বিপিএফে কৈছে যে ইয়াতহে কাম আছে, তাত কাম নাই, টকা পইচা কিন্তু তাৰ পৰাহে আহিব। দিল্লী দিছপুৰৰ পৰা পইচা নাই কি নাহিলে তেখেতে কি সিন্ডিকেটৰ পৰা চৰকাৰ চলাব নেকি? এই সিন্ডিকেটৰ পইচা দি তেখেতসকলে নাটক কৰিব পাৰিব, চৰকাৰ চলাব নোৱাৰিব। গতিকে পইচা আহিব দিল্লী দিছপুৰৰ পৰা। আৰু আজি 3জন সাংসদ হোৱাৰ লগে লগে ইউপি পেল দলে বড়োলেণ্ডৰ 26টা জনগোষ্ঠীক দিল্লীলৈ লৈ যোৱাটো আমাৰ দায়িত্ব। যি জনগোষ্ঠীয়ে আজিলৈকে দিল্লীৰ দৰবাৰত যোৱা নাই, স্বাধীনতাৰ 78 বছৰৰ নিজৰ সমস্যা পাৰ্লিমেণ্টলৈ লৈ যাব পৰা নাই, এই প্ৰত্যেকটা জনগোষ্ঠীৰ সমস্যাটো পাৰ্লিমেণ্টত লৈ যোৱাটো আমি 3জন এমপিৰ দায়িত্ব। সেই দায়িত্বটো আমি পালন কৰিছো। এইটো মাত্ৰ নহয়, অসমতো বহুত জনগোষ্ঠী আছে, 146টা জনগোষ্ঠী আছে। বিভিন্ন জনগোষ্ঠী বিলাকে আজিলৈকে এজন বিধায়ক পোৱা নাই, আজিলৈকে এজন সাংসদ পোৱা নাই, এজন মন্ত্ৰী পোৱা নাই। সেই জনগোষ্ঠী বিলাকৰ কথাটো আমি, সেই অভাৱ অভিযোগ বিলাক, তেখেতসকলৰ অনুভূতি বিলাক, তেখেতসকলৰ আশা আকাংক্ষা বিলাকো আজি আমি ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব। আজি দেশত আমাৰ ৰাজ্যত বহুত চলিল বিদেশী স্বদেশী নাগৰিকৰ সমস্যা। ইয়াত মানে বহুত কথা চলিল ধৰ্মক লৈ পেলাই, জাতিক লৈ পেলাই, কিন্তু সমাধান কিন্তু এটাও হোৱা নাই। সমাধান হোৱা নাই। এই সমস্যাবিলাক জীয়াই ৰাখি কিছুমান নেতাসকলে যুগে যুগে ৰাজনীতি কৰিব বিচাৰিছে। আৰু ইউপিপিএলৰ টাৰ্গেট এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব লাগিব। সেইকাৰণে অহা বিধানসভাত আমি 15টা সমষ্টি ইয়াতে যিটো আমাৰ এছেম্বলি আছে ইয়াত কণ্টেষ্ট কৰাৰ লগতে বাহিৰতো আমি 6-7টা সমষ্টিত আমি কণ্টেষ্ট কৰিব বিচাৰিছো। আৰু লক্ষ্য দিছপুৰত আজি কিছুমান সিদ্ধান্ত ল'ব লাগিব, যাতে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে মৰ্যাদা পায় আৰু ন্যায় পায়। ইয়াৰ কাৰণে কাম কৰিব লাগিব।